तुम समझे ही नहीं। मुझे तुमसे कुछ भी नहीं चाहिए था, तुम्हारे सिवा। হয় মই দুখীয়া, কাৰণ মোৰ মা দেউতাই কোনো ডাঙৰ চাকৰি নকৰে, সেইবাবে হয়তো মোৰ বন্ধু বান্ধৱী বেছি নাই আৰু মই বেছি দামী কাপোৰ পিন্ধিব নোৱাৰোঁ, কিন্তু আমি যেনেকৈ আছোঁ সুখত আছোঁ। মই সঁচাই বৰ অকলশৰীয়া হৈ পৰিলোঁ। কাৰোবাক সঁচা অন্তৰে ভাল পাই মই ভুল কৰিলোঁ। মই জনা নাছিলোঁ যে কাৰোবাক সঁচা মনে ভাল পাই তাৰ বিনিময় মিছা মৰম, মিছা সহানুভূতি পাম। জীৱনত বহুত মানুহ লগ পালোঁ আৰু বহুতৰে পৰা আঘাতো পালোঁ। তাৰ মাজত এটা কথাই শিকিলোঁ যে আঘাতবোৰ অচিনাকিবোৰে নহয়, চিনাকিবোৰেহে দিয়ে। মই ভাল মানুহ নহ'ব পাৰোঁ, কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে, বুজিলা?